নমস্কাৰ, সুপ্ৰভাত। সকলোৰে আজিৰ দিনটো শুভ হওক। আহক কেইটামান মহৎ লোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰোঁ। জাবৰ সাৰিলে ঠাই যিদৰে পৰিষ্কাৰ হয়, তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয়। কথাষাৰ কৈছিল হেম বৰুৱা। জীৱনত যিজনে এবাৰ বিশ্বাসঘাতকতা কৰিছে, তেওঁক কেতিয়াও বিশ্বাসত নল'বা। কথাষাৰ কৈছিল শ্বেক্সপিয়েৰ। যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়। যিজনে নিজৰ দুখ ঢাকি ৰাখি আনৰ দুখ খুচৰি ফুৰে, তেওঁৱেই প্ৰকৃত অন্ধ। কথাষাৰ কৈছিল মহাত্মা গান্ধী। ঈশ্বৰৰ প্ৰতি পূৰ্ণ বিশ্বাস স্থাপন কৰিব পৰাটোৱে হৈছে জীৱনৰ শ্ৰেষ্ঠ কাম। কথাষাৰ কৈছিল হজৰত মহম্মদ। তোমাৰ দুখৰ কাৰণ যিয়েই নহওক কিয়, তাৰ বাবে কেতিয়াও আনক আঘাত নকৰিবা। কথাষাৰ কৈছিল গৌতম বুদ্ধ। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি। কথাষাৰ কৈছিল মাদাৰ টেৰেছা। ইচ্ছাশক্তি প্ৰবল হ'লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। কথাষাৰ কৈছিল মেকিয়াভেলি। নভবা নিচিন্তাকৈ কেতিয়াও প্ৰতিশ্ৰুতি নিদিবা, কাৰণ এবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত জীৱন দি হ'লেও তাক ৰক্ষা কৰিব লাগে। কথাষাৰ কৈছিল মহাত্মা গান্ধী। সিদ্ধান্ত ল'ব নোৱাৰা মানুহতকৈ দুৰ্ভগীয়া আন কোনো নাই। কথাষাৰ কৈছিল উইলিয়াম জেমছ। নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। কথাষাৰ কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। কথাষাৰ কৈছিল পিয়েৰ টেলহাৰ্ড। থেংকছ ফৰ ৱাচিং। বাই বাই।